সদায় সদায় আৰু প্লেন বিৰিয়ানী ভাল নালাগে নহয় জানো হে ভাবিলো আজি অলপ মছলা বিৰিয়ানী বনাও হেল্ল এভৰিৱান আসসালামু আলাইকুম নমস্কাৰ কি খবৰ সকলোৰে আশা কৰো সকলোৰে খবৰ ভাল আলহামদুলিল্লাহ মোৰ খবৰ ভাল আজি মই বনাম মছলা বিৰিয়ানী আহকচোন প্ৰসেছটো চাই লও প্ৰথমে মই চাউলখিনি ভালকৈ ধুই তিয়াই থৈছো হলে গোটা গৰম মছলা লৈছো আলু কাটি লৈছো দুটা আৰু দুটামান পিয়াজ কাটি লৈছো যেহেতু মই বিৰিয়ানী এবাৰ কুকাৰত বনাম সেই কাৰণে মই কুকাৰত ফাৰ্স্ট তেল দি লৈছো ইয়াতে আলু আৰু অকনমান পিয়াজ ভাজি লম মানে বেৰাস্তাৰ কাৰণে লাষ্টৰ দিন অকনমান নিমখ দি দিছো আৰু অলপমান হালধিৰ গুড়ি দি হিখিনি একেবাৰে গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি লম যদি মোৰ ভিডিওটো চাই ভাল লাগে তেন্তে লাইক এটা কৰি দি ভিডিওটো কন্টিনিউ কৰিব এসব মোৰ পিয়াজখিনি ভজা হৈ গৈছে এইবাৰ গোটেইখিনি প্লেটত নুমাই লম একেখন তেলতে এবাৰ মই গোটা গৰম মছলাখিনি দি দিম আৰু বাকি পিয়াজখিনিও দি দিম দি হিখিনি অলপমান ভাজি লম এবাৰ তিয়াই থোৱা চাউলখিনিও দি দিম চাউলখিনি ঢালি দিয়াৰ পাছত এইখিনিও ভালকৈ মিক্স কৰি লম পিয়াজ আৰু তেলৰ লগত এবাৰ ইয়াতে আদা নহৰু পেষ্ট দি দিছো হালধি পাউডাৰ দিছো আৰু ৰেড চিলি পাউডাৰ দি দিছো অলপমান জিৰা গুড়ি আৰু গৰম মছলা গুড়ি যেহেতু মছলা বিৰিয়ানী বনাম সেই কাৰণে মছলাখিনিও দি দিছো এবাৰ এই গোটেইখিনি ভালকৈ মিক্স কৰি তাতে 1.5 গিলাস মান পানী দিম যেহেতু 1 গিলাস চাউল আছিল সেই কাৰণে 1.5 গিলাস মান গৰম পানী দি দিছো দি এইখিনিও ভালকৈ মিক্স কৰি লম এবাৰ অলপমান নিমখ দি দিছো আৰু ভাজি থোৱা আলুখিনিও ওপৰতে দি দিছো গৰম মছলা দিছো অলপ আৰু দুটামান জলকীয়া কাটি দিছো এবাৰ ঢাকনখন মাৰি দিছো দুটা হুইসেল অহালৈকে সব দুটা হুইসেল আহি গৈছে এসব আমাৰ বিৰিয়ানী হৈ গৈছে এবাৰ নমাই লম চাওকচোন ইমান ধুনীয়া কালাৰ আহিছে যদি মোৰ ভিডিওটো চাই কাৰোবাৰ ভাল লাগে তেন্তে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে ভিডিওটো চাই কিন্তু সাবস্ক্ৰাইব নকৰে প্লিজ সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আগবাঢ়ি যোৱাত সহায় কৰিব যদি ফেসবুকৰ পৰা চাই আছে তেন্তে প্লিজ চেনেলটো ফলো কৰিব আৰু ইউটিউবৰ পৰা চালে সাবস্ক্ৰাইব কৰি দিব এয়া চাওক মই ভাজি থোৱা পিয়াজখিনিও এবাৰ বিৰিয়ানীৰ ওপৰত দি দিছো আৰু দুটামান পুদিনাৰ পাত দি দিছো গাৰ্নিশিঙৰ কাৰণে আৰু দুটা পিয়াজ কাটি থৈছিলো সেইখিনি দি দিছো আৰু ওপৰেদি দুটা জলকীয়া এনেও দি থৈছো গাৰ্নিশৰ কাৰণে যাতে দেখাত ভাল লাগে আৰু তো খাবলৈ কিন্তু বহুতে টেস্টি হৈছিল আপোনালোকেও এবাৰ বনাবলৈ ট্ৰাই কৰিবচোন আজিলৈ আহিছো বাই থ্যাঙ্কস ফৰ ওয়াচিং